Wahyu heruano Wahyu heruano Wahyu হেল্ল', আজি মোৰ লগত অলপ লগ কৰিব পাৰিবানে? কিয় লগ কৰিব লাগে? কথা আছে। সকলোৱেতো শেষ হৈ গ'ল। শেষবাৰৰ কাৰণে তোমাক এবাৰ চাব বিচাৰোঁ। শেষবাৰৰ কাৰণে তোমাৰ লগত অলপ কথা পাতিব বিচাৰোঁ। ৰাহুলে ৰিয়াক লগ কৰিব গ'ল। কোৱা, কিয় মাতিছিলা? তোমাৰ কাৰণেতো ৰন্ধা শিকিছিলোঁ, কিন্তু কেতিয়াও তোমাক খুওৱা নাই। সেইকাৰণে আজি মই ৰান্ধি আনিলোঁ। ইয়াৰ পাছততো আৰু সুযোগ নাপাম তোমাক ৰান্ধি খুৱাবলৈ। 3 বছৰ আগৰ আৰম্ভ হোৱা ৰাহুল আৰু ৰিয়াৰ প্ৰেমৰ কাহিনী। কেইদিনমান আগত ৰিয়াৰ বিয়া ঠিক হ'ল আন কাৰোবাৰ লগত। ৰিয়াই তাইৰ ঘৰৰ সিহঁতৰ সম্পৰ্কৰ কথা জনালে, কিন্তু তাইৰ ঘৰৰ মানুহে সিহঁতৰ সম্পৰ্কৰ কথা নামানিলে। তাইৰ ঘৰৰ মানুহে ৰাহুলক বেয়া ল'ৰা বুলি কয়। ৰিয়াই ৰাহুলক বহুতবাৰ কৈছিল পলাই গৈ বিয়া পাতি ল'ম, কিন্তু ৰাহুল ৰাজি নহ'ল তাৰ ঘৰৰ কথা ভাবি। কাৰণ ৰাহুল তাৰ ঘৰৰ একমাত্ৰ ভৰসা। সিয়েই ঘৰখনৰ ডাঙৰ ল'ৰা। তাৰ টিউচনৰ টকা দি ঘৰখন চলায়। সৰু ভনীয়েকজনীও বিয়া সময় হ'ল। সেইবাবে ৰাহুলে ৰিয়াক পলুৱাই নি বিয়া পতা সাহস নকৰিলে। আজি ৰিয়াৰ বিয়া। ৰিয়াই শেষবাৰৰ কাৰণে ৰাহুলক লগ কৰিবলৈ আহিলে। ৰিয়াৰ সন্মুখত ৰাহুলে নিজকে চম্ভালি ল'লে। বহুত দেৰি হ'ল, ব'লা এতিয়া যাওঁ। যামেইতো, আৰু অলপ সময়ৰ কাৰণে ৰখা। ইয়াৰ পিছততো আমাৰ আৰু দেখা নহয়। তুমি যদি এনেকুৱা কৰা তেন্তে মোৰ কাৰণে আৰু ডিফিকাল্ট হৈ যাব এই সকলোবোৰ। এতিয়াও সময় আছে ৰাহুল, ব'লা আমি পলাই যাওঁ। বিয়া হৈ গ'লে মা দেউতাই সকলো মানি ল'ব। কি কৈছা এইবোৰ পাগলৰ নিচিনা? মাথাটো ঠাণ্ডা কৰা আৰু ঘৰলৈ যোৱা। কিয় এনেকুৱা কৰিছা? মই তোমাক এৰি জীয়াই থাকিব নোৱাৰোঁ। তুমি মোক এৰি থাকিব পাৰিবানে? শুনা, সময় কাৰো কাৰণে ৰৈ নাথাকে। কষ্ট হ'ব, কিন্তু মানিব লাগিব। তুমিও এটা সময়ত মোক পাহৰি যাবা। পাহৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু তোমাক এৰি সুখত থাকিব নোৱাৰিম। এইবাৰ কিন্তু তুমি যাবই লাগিব। বহুত দেৰি হ'ল, ঘৰৰ মানুহে চিন্তা কৰি আছে। ইয়াৰ পিছত ৰিয়াই ৰাহুলক ঘড়ী এটা গিফ্ট দিলে। মইতো তোমাৰ কাৰণে একো আনিব নোৱাৰিলোঁ। কোনে কৈছে অনা নাই? আনিছাইতো, এই যে আজিৰ এই দিনটো। ৰাহুল মনে মনে থাকিল। সময়মতে ঘৰলৈ যাবা। ৰাতি হ'লে বাহিৰত বেছি সময় নাথাকিবা। ড্ৰিংকছৰ পৰা আঁতৰি থাকিবা। মই যে কেতিয়াও শুনি নাপাওঁ। শেষবাৰৰ কাৰণে তোমাক এবাৰ সাৱটি ধৰিব পাৰোঁনে? ৰিয়াই ৰাহুলক সাৱটি ধৰি কান্দিব ধৰিলে। ৰিয়াই কন্দা দেখি ৰাহুলো নিজকে চম্ভালিব নোৱাৰিলে। বহুত সময় পিছত সিজনে সিজনক সাৱটি ধৰাৰ পাছত ৰিয়া ঘৰলৈ উভতি যায়। ৰাহুলো চকু পানী মুচি ঘৰলৈ উভতি যায়। কাৰণ ৰাহুলেও জানে ঘৰৰ ডাঙৰ ল'ৰাটো এনেকে কান্দিব নালাগে। সিহঁতি কান্দিব লাগে লুকাই, অন্ধকাৰ ঘৰত যাতে কোনেও নেদেখে। সকলোবোৰ হাঁহি মুখেৰে মানি লৈ নিজৰ কষ্ট লুকুৱাই ৰাখি সকলোৰে মুখত হাঁহি আনে ৰাহুলে। নাজানো হৃদয়ৰ কোনোবা এটা অংশত যেন সেই বিষাদৰ বিষ আজিও অনুভৱ হয়।
পিছে বন্ধুসকল, আজিৰ এই আমাৰ প্ৰগ্ৰেমটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।